খাব লাগে কোনে খাইছে কোনে পুৱাই পুৱাই বুঢ়া মানুহটোক গাখীৰ গিলাচ খুৱাব লাগে নিজেই খোৱাত লাগিছ দে সেইকাৰণে ভাবিছোঁ ৰাতি আধা খোৱাখিনি কলৈ গ'ল এই গাখীৰৰ লগত এইবিলাক কোনে খায় অ' তোমাৰ নাতিয়ে খায় পগলা এই 100 এই 11 আজি 10 টকা বেছিকৈ দিছোঁ চোৱা দে প্ৰভু কাম কিন্তু মোৰ মতে হ'ব লাগিব মোৰ চিধা কথা মই সদায় এনেকৈ থাকিব খোজো বিন্দাছ কোনোবা লৰাই মোক চাবলৈ আহিব আৰু মই তাৰ কাৰণে মেখেলা চাদৰ পিন্ধিম নো ৱে তুমি মোৰ খালি এটা হেল্প কৰি দিয়া মোৰ ঘৰৰ মানুহৰ ব্ৰেইনত এই কথাটো সোমোৱাই দিয়া নহ'লে কিন্তু তুমি মোক জানা মই কি এজনী আকৰি এটা পাগল মাজত মই চিলাই মাষ্টৰ চাওঁচোন ইহঁত হালক একেডাল সূতাৰে গাঁঠিব পাৰোঁ নে নাই পইচা নানিলোঁ গতিকে নিদিওঁ ডাইৰেক্ট ডিছকাশ্যন ষ্টাৰ্ট কৰোঁ তোমাৰো সময় বেছি নলওঁ ছেকশ্যন 494 অফ ইণ্ডিয়ান পিনেল ক'ডৰ মতে মোক জোৰকৈ বিয়াত বহুৱাটো দণ্ডনীয় গতিকে ভালে ভালে বিয়া কেঞ্চেল কৰা আৰু কেনেবাকৈ যদি ককাই মোক জোৰকৈ বিয়াত বহুৱাবলৈ হয় তাই শুই থাকোঁতে মুখত গাৰুৰে হেঁচি কিন্তু ভয় লাগে অতিমাত্ৰ ভাল পোৱাত বোলে মুখ লাগে দুখে ধৰে অদৃশ্য বাৰ ক'ত নাজানো ককা